হাই, আজি আমি এফালে যাবলৈ লৈছোঁ। ড্ৰেছটো দেখি গমেই পাইছে চাগে আমি ক'লৈ যাওঁ, হয়নে? মানে এতিয়া নকওঁ, হয় নাই? এতিয়া নকওঁ, আপোনালোকে চাই থাকক। ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। মোৰ ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। ঠিক আছে, যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পায় ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব। আশা কৰোঁ আপোনালোকে চাই ভাল পাব। আজি আমি এফালে যাম। ঠিক আছে, ব'লক। এয়া আমি গৈ আছোঁ। এইটো হৈছে 61 নেশ্যনেল হাইৱে। এইটোৱেই হৈছে নাগালেণ্ডলৈ যোৱা ৰাস্তাটো, কহিমা হাওৰা ডিং হৈ। আমি গৈ আছোঁ এতিয়া জাজিপাম। অকণ দূৰতে আছে আমাৰ জৰাবাৰী সত্ৰলৈ যোৱা চাৰিআলি, যিটোৰ নাম হৈছে বৃন্দাবন চাৰিআলি বুলি কয়, বৃন্দাবন চাৰিআলি। সুন্দৰ আছে, পথাৰ আছে, কিমান মুকলি পথাৰ। এইবিলাক আম গছ, এইবিলাক কাষে কাষে আম আছে, কঁঠাল আছে। ৰাস্তাটো অকণমান বেয়া হৈছিলে, মেৰামতি কৰিলে অলপ ভাল হ'ল। মাজে মাজে গাঁত আছিলে। এইফালে জৰাবাৰী সত্ৰৰ গেটখন দেখিব আপোনালোকে। এইখন জৰাবাৰী সত্ৰৰ গেট। ঠিক আছে, ব'লক আমি দেখুৱাই থাকিম। এয়া আমি মইনাপুৰীয়া নামঘৰৰ তোৰণ পাইছোঁহি। এই তোৰণখন নেশ্যনেল হাইৱেৰ কাষত আছে। আজি বহুত ভিৰ হৈছে।
বন্ধ বাৰ, যিহেতু আজি দেওবাৰ। এয়া আমি সোমাই গৈ আছোঁ। বহুত ভিৰ, ভক্তৰ সমাগম আজি বেছিয়ে হ'ব ভাবিছোঁ। এয়া মইনাপৰীয়া নামঘৰ, নৰসিংহ মূৰ্তি আছে। ইয়াৰ বিশেষত্ব হৈছে নৰসিংহ মূৰ্তি আছে ইয়াত, বৰাহ মূৰ্তিও আছে। আজি বহুত ভিৰ হৈছে। ব'লক আমি গৈ থাকোঁ। আৰু 1 কিলোমিটাৰমান গ'লেই আমি মূল নামঘৰ পামগৈ। এয়া মইনাপৰীয়া নামঘৰৰ তোৰণখন। ইয়াৰ পৰা 100 মিটাৰমান গ'লেই মূল নামঘৰ। আজি ভক্তৰ সমাগম অলপ বেছি আছে। এয়া দুয়োকাষে সেউজীয়া পথাৰ, ব'লক আমি গৈ থাকোঁ। এয়া আমি মইনাপৰীয়া নামঘৰলৈ গৈ আছোঁ। এয়া আমি মূল নামঘৰৰ ভিতৰলৈ সোমাবলৈ গৈ আছোঁ। মা, মই আৰু মোৰ ৱাইফ। এয়া কিমান সুন্দৰ নামঘৰটো, সঁচাকৈ বহুত সুন্দৰ। আহিলে আপোনালোকে অনুভৱ কৰিব পাৰিব। এয়া ভিতৰলৈ সোমাই গৈছোঁ, ব'লক। এয়া শৰাই সামগ্ৰী প্ৰদান কৰা হৈছে। মা, মোৰ ৱাইফে প্ৰদান কৰি আছে। এয়া ভকতসকলে শৰাই লৈ আছে ভক্তসকলৰ পৰা। এয়া বন্তি প্ৰজ্বলন কৰি থকা হৈছে। মা আৰু মোৰ ৱাইফে বন্তি প্ৰজ্বলন কৰি আছে। যিহেতু অসমৰ পৰিস্থিতি বৰ ভাল নহয়, সেয়েহে সমূহ অসমবাসীৰ হৈ সুখ শান্তি হয় যেন তাৰে কামনাৰে এই বন্তি গছি আমি জ্বলাইছোঁ।
কেনেকুৱা মানে অনুভৱ হৈছে আপোনাৰ? ভাল লাগিছে আহি পেলাই এই পবিত্ৰ ভাদ মাহত যে আহিবলৈ পাইছোঁ খুবেই ভাল লাগিছে। হয় হয় হাই কৰি দিয়া হাই কৰি দিয়া তোমাৰ নামটো কি কৈ দিয়া? তোমাৰ নামটো কৈ দিয়া। থেংক ইউ। আৰু হেৰি কোৱা ভাল লাগিছে নামঘৰলৈ ভাল আহি। লাগিছে হয় নি? তোমাৰ ভাল লাগিছে নে? তোমাৰ নামটো কি কৈ দিয়া? কোন স্কুলত পঢ়িছা? থেংক ইউ দেই। ঘৰলৈ আহি ভাল লাগিছে কৈ দিয়া। এই নামঘৰৰ মহত্বৰ ওপৰত স্থানীয় ভকতৰ পৰা সাক্ষাৎকাৰ গ্ৰহণ কৰিছিলে মোৰ ৱাইফে। তাৰো অংশ এটি আপোনালোকক আগবঢ়াম, চাই থাকক। এয়া নামঘৰ প্ৰসাদ গ্ৰহণ কৰিবৰ কাৰণে আমি বহি আছোঁ। এইফালে আছে মানুহ বহি আছে। এয়া ভকত। এয়া আমি মইনাপুৰীয়া নামঘৰত আছোঁ। ইয়াতে মইনাপুৰীয়া নামঘৰে কেইজনমান বয়োজ্যেষ্ঠ এয়া ব্যক্তিৰ সহায়ত আমি জানিব বিচাৰিছোঁ নামঘৰৰ কিছুমান তাৎপৰ্য আপোনালোকৰ আগত তেখেতে ব্যক্ত কৰিব। প্ৰথমে আপোনাৰ নামটো কৈ দিয়ক। আমি নিবাসীত মইনাপুৰীয়া গাঁৱৰে শ্ৰী লক্ষেশ্বৰ বৰা আৰু এইজন আমাৰ ওচৰৰে তেখেতৰ ভদেশ্বৰ বায়ন আৰু এইজনো আমাৰ গাঁৱৰে এজন আমাৰ গাঁৱৰ ৰাইজৰ বায়েন। গতিকে আমি বেছিদিনীয়া কথা আগৰ কথা কিছুমান আমি নাজানো। যেতিয়াৰ পৰা আমি দেখিছোঁ আমাৰ এই ভাগ মহৎ গুণ যথেষ্ট আছে। ইয়াত ভাৱ ভক্তিয়ে যদি আমি প্ৰদৰ্শন নকৰোঁ আমাৰ হয়তো বিপদ হ'বলৈও আছে। আৰু লগালগ তেখেতে আমাৰ সমজুৱা হিচাপে ৰাইজক দেখা দিয়ে। গতিকে আৰু ইয়াত নিয়ম প্ৰণালীবিলাক আমাৰ অতীজৰ পৰাই নিয়ম প্ৰণালী চলি আছে। আৰু যদি আমি নিয়মৰ বাহিৰলৈ গুচি যাওঁ তেতিয়াহ'লে হয়তো আমাৰ অপকাৰ হ'বলৈ আছে। সেয়েহে আমাৰ ৰাইজে কমিটিৰ সহযোগ হৈ পেলাই আমাৰ ৰাইজে ইয়াত জাননী পত্ৰ মাৰি থোৱা আছে। সেই নিৰ্দেশনা মতে যদি আমাৰ ইয়াত যদি প্ৰৱেশ কৰে তেতিয়া কোনো অপকাৰ নহয়। আৰু যিসকলে যেনেধৰণেই ভাবে তেনেধৰণেই কামবিলাক সম্পূৰ্ণ ফলদায়ক হয় আৰু কোনো বিপদ হৈ যাব। ধন্যবাদ। আমাক ইমান ধুনীয়াকৈ কথাখিনি ক'লে। আশা কৰোঁ আপোনালোকে এই কথাখিনিৰ পৰা বহুত উপকৃত হ'ব আৰু আপোনালোকক ধন্যবাদ থাকিলে। ঠিক আছে। মইনাপুৰীয়া নামঘৰ, মইনাপুৰীয়া নামঘৰ। ইয়াত আজি বহুত মানুহ হৈছে। আপোনালোকক দেখাবলৈ পাই লাগিছে আৰু আপোনালোকে চাগে এই নামঘৰটোলৈ অহা নাই। যদি নাই অহা এবাৰ আহক। বৰ ধুনীয়া নামঘৰ, বহুত ধুনীয়া। এই মইনাপুৰীয়া নামঘৰ আছে আপোনাৰ লাদৈগড়, যোৰহাটৰ ডিষ্ট্ৰিক্টৰ লাদৈগড়ত মইনাপুৰীয়া নামঘৰ। ইয়াৰ বিশেষত্ব হৈছে ইয়াত নৃসিংহ মূৰ্তি আছে, বৰা মূৰ্তিও আছে। সেইটো কাৰণে ইয়াৰ মহত্বটো বেছি। অ'কে, চাই থাকক আপোনালোকে। আৰু আছে কেৱল ভিৰ, এইফালে চব ভিৰ। মইনাপুৰীয়া নামঘৰ ছাইডত এয়া দেখিছেনে? এখন আমি এতিয়া অকণমান চাহ খাওঁ বুলি আহিছোঁ।
এইখন পিছে যিমানহে ভিৰ আছে সোমাবলৈকে ভয় লাগিছে এয়া আহিছোঁ তথাপিতো চাওঁচোন পাওঁনে নোৱাৰোঁ আহিছোঁ কি পাওঁ এয়া আমি চাহ খাবলৈ বহি আছোঁ চাহ দিব আৰু এয়া চাহ খাবলৈ বহি আছোঁ আমি বাকী তিনিওজন চাহ খাবলৈ হোটেলবিলাকত বহুত ভিৰ আছে আজি যিহেতু আজি দেওবাৰ আজি বহুত ভিৰ আছে মানুহৰ ভক্তৰ সমাগম বেছি বহুত হৈছে চাই থাকক আপোনালোকে দেখাই থাকিম এয়া চাহ দিছে এয়া চাহ চাহ খাব কি দিলা লগত কি আছে লগত নিমকি অঁ লগত নিমকি আছে বোলে নিমকি খাম এতিয়া আমি যাবলৈ ওলাইছোঁ বলক গৈ থাকোঁ এতিয়া আমি যাবলৈ ওলাইছোঁ বলক গৈ আছোঁ এয়া আমি মইনাপৰীয়া নামঘৰৰ পৰা উভতি আহিছোঁ এয়া গাড়ীত গৈ আছোঁ আপোনালোকে কেনেকুৱা পালে আমাক জনাব হয় নাই জনাব আৰু কি কৰিব ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি অন কৰি দিব যাতে আমাৰ আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যনসমূহ আপোনালোকে পাই থাকে ভিডিঅ'টো চোৱাৰ বাবে বহুত ধন্যবাদ বাই 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 দিদিয়া বাই বাই দিদিয়া বাই বাই মা বাই 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 বাই